Hello guys, welcome back to my YouTube channel. বাকি কথা বাদ দিয়ে প্রত্যেকার হাতে ভিডিওটো স্টার্ট কৰো। যেটা গাইছ এটা বৰষুণ দি আছে। পাপা দি হৈ গৈছে প্ৰত্যেকে ফালা গাইছ। আজি তাকে দেখা অলপ পাঁচ চাছৰৰ ভিডিওটো চাই থাকক গাইছ লাষ্টত। গাইছ পাঁচ চাছ ধৰি তাৰ ভিডিওটো পুৰা থাপাকা হ'বলৈ গৈ আছে গাইছ। এতিয়া পাপা দেখাই লওঁ যাওঁ তাৰ আগত যায়। মাছ ধৰি আজি ভিডিওটো চাই থাকক লাষ্টত। ভাত খাবালৈকে আহি গ'লো গাইছ। মানে আজি বৰষুণটো ভাত সুধে আলু ভাজা আৰু ভাতটো খাই লওঁ গাইছ। ভাতটো খাই পেলাই লগ পাই আছোঁ গাইছ। জাল আনবা যাম, জাল আনি মাছ ধৰিম। আজি ভিডিঅ'টো চাই থাকক লাষ্টত। ভাতটো খাই লওঁ গাইছ। পুৰা ছটা লৈ পেলাই এতিয়া খোজকাঢ়ি পেলাই মই চকত যাব আছোঁ গাইছ। বৰষুণে জাল আনবা লাগি এতিয়া চাই থাকক গাইছ। জাল আনবা লাগি যাই আছোঁ চকত খোজকাঢ়ি পেলাই চাই থাকক। আমি যাই আছোঁ জাল নিবা আনবা লাগি আছোঁ চকত জাল কিনবা লাগি মাছ ধৰোঁ। যাই আছোঁ গাইছ ভিডিঅ'টো চাই থাকক লাষ্টলৈ। আপোনাক কিমান পানী হৈছে দেখামো গোটেইখিনি চাই থাকক। বানপানী হৈ গৈছে গাইছ। তাত পানী চাওক মেইন ৰাস্তাত পানী গাইছ। পথৰবিলাকত পানী প্ৰাণীৰ প্ৰাণ মানে গাইছ। ইমান বহুত পানী নালাগে, ইমান বৰষুণটো দিবা নালাগে আৰু গাইছ। যাই আছোঁ গাইছ চকত দেখাই আছোঁ চব যাওঁ তাল লৈ চকত আহিলোঁ। বৰষুণত জাল পাতি যায় ঘৰত যাই লগ পাইছোঁ গাইছ। ইয়াকে চকৰ পৰা জাল তাল লৈ আহিলোঁ গাইছ। নতুন জাল জাল পাতা লাগি যাওঁ চাই থাকক ভিডিঅ'টো। নতুন জাল লৈ আহিছোঁ গাইছ। ইফালে যাওঁ তাৰ পথৰত যাই লগ পাইছোঁ গাইছ। সেই পথৰ জাল পাতবা লাগে এতিয়া পথৰত নুমি যাওঁ বলক গাইছ। ইফালে পানী গাইছ কেইফালে এতিয়া জাল পাতবা লাগব গাইছ। ইফালে হেৰি কাটি লওঁ চাই থাকক ভিডিঅ'টো। পানীত নুমবা গুচি বঢ়িয়াকৈ যাওঁ জাল লৈ আহিছোঁ গাইছ। চিকিলোঁ দে গাইছ চিকি গ'লো। জাল পাতবা লাগে আহিছোঁ আমি। পানী চাওক কেইফালে গাইছ পানী পতাটো চাই থাকক। জাল তাল লৈ আহিছোঁ পাতি আছোঁ চকৰ লেঙি জাল। এইফালে বঢ়িয়া গুটি মাৰি পেলাই বঢ়িয়াকৈ জালখন পাতি আছোঁ গাইছ। এইফালে গোটেই পানী জালত মাছ লাগব কালি পুৱাই আহি পেলাই চাম। এইফালে পাতি আছোঁ গাইছ জাল। এইফালে এখন পাতা হ'লে বা নেক্সট খান পাতবা লাগে আহিছোঁ গাইছ জাল। এইফালে মই বঢ়িয়াকৈ পাতি আছোঁ জাল পাতি পেলাই জাল তাল পাতা হৈ গ'ল। এতিয়া আমি এনেই আহিলোঁ এইফালে জাল পাতছোঁ গাইছ। মই এইখিনিত পানী চাওক গোটেই গাইছ পথৰ গোটেই পানী গাইছ। অসমত বানপানী হৈ গৈছে। এইফালে আমাৰ কঠীয়া দুডাল মান উঠি আছে গাইছ। আৰু বহুত এইফালে গোটেইকে এফালে জাল গাইছ। সেইডাল আমৰ এতিয়া আম দুটামান খাওঁ খাই পেলাই ঘৰত যাবা চাই থাকক গাইছ। মাছ ধৰালৈকে দেখাই আছোঁ। জাল পাতিলোঁ অলপমান দেৰিকৈ মাছ চাব আহিম। পানী গোটেই পানী গাইছ পথৰত। জাল পাতি পেলাই আহি পালোঁ গাইছ। এতিয়া গা ধুব লাগে 5 দিনৰ মূৰত গা ধুব লাগিব গাইছ। এই 5 দিন হ'ল গা নোধোৱাকৈ আছোঁ। এই বৰষুণ দিয়া কেইদিন গা ধোৱাই নাই মানে আজি গা ধোওঁ গাইছ। গাটো ধুই লওঁ গাইছ। গা পা ধুই পেলাই মই এনেই এতিয়া ফুৰিব লাগি আহিছোঁ অলপমান এনেই গাঁৱত। এইফালে গাইছ গোটেই পানী পথৰত এইফালে ৰুইছিল গাইছ। কঠীয়া চঠীয়া গোটেই তল যায় গোটেই তাৰমানে মানুহৰ তেনেকৈ ভয়ানক পৰিস্থিতি হৈছে গাইছ। বানপানী হৈ গৈছে গাইছ গোটেই। ভিডিঅ'টো এইখিনিয়ে তাৰমানে ভিডিঅ'টো কালি পুৱা কৰিব আকৌ কালি মাছ ধৰিব লাগিব। ভিডিঅ'টো চাই থাকক লাষ্টলৈ। কালি পুৱা লগ কৰি আছোঁ গাইছ মাছ ধৰিব যাওঁতে জাল পাতা আছে বঢ়িয়াকৈ গাইছ। ৰাতিপুৱাই উঠি লৈছোঁ এতিয়া মই ৰেডি হৈ লৈছোঁ। এতিয়া কালি পাতিছিলোঁ জাল এতিয়া চাওঁ বিলাক মাছ লাগছি নে নাই। বঢ়িয়াকৈ পথত যাই লগ পাই আছোঁ গাইছ। মাছ লাগছি নে নাই কালি জাল পাতিছিলোঁ পথত যাই লগ পাই আছোঁ গাইছ। আমিও পালোঁ আহি গাইছ পথৰ ইফালে পানী গাইছ। ইফালে দেখিছানে বাঁহৰ তলত পানী গোটেই গাইছ। পানী জালখনৰ ওচৰলৈকে যাই আছোঁ এতিয়া গোটেই গাইছ পানী জালখনৰ ওচৰতে লগ পাই আছোঁ গাইছ। পথাৰত আহি পালোঁ। ইফালে মোৰ জালৰ ওচৰ
জাল জালখন চাই লৈ আছোঁ গাইছ এইখন জালখন গাইছ মাছ কিমান পাওঁ চাই থাকক গাইছ জালখন উঠাওঁ ইফালে গাইছ জাল চাই আছোঁ ইফালে মাছ এৰি আছোঁ গাইছ ইফালে বঢ়িয়াকৈ এইটো পুঠি মাছ বৰষুণ দি আছে ছাতা তলত সেইকাৰণে মাছ চাই আছোঁ মাছ লাগছে কেইটামান বঢ়িয়াকৈ চাই আছোঁ গাইছ ইফালে জাল ইফালে গোটেই হেৰি মুখা লাগছি গাইছ গোটেই পানী উঠি অহা ঘাঁহ বনবিলাক বঢ়িয়াকৈ বেলেগ জাল চাই আছোঁ জাল চাই পেলাই ময়ো আহি পালোঁ পেলা দি আছে গাইছ বৰষুণ মাছ চাছ বঢ়িয়াকৈ বৰছি দুটামান খাবা জোখা এইবিলাক ঘৰত যাই পেলাই লগ পাই আছোঁ আহি পালোঁ জাল চাল চাই পেলাই মাছ দুটামান আছে আকৌ দেখাই আছোঁ পেলা গাইছ মাছ লাগছে দুটা পেলা এইকেইটা মাছ লাগছে গাইছ খাবা জোখা হৈ গৈছে আজি ভিডিঅ'টো আৰু বহুত দীঘল নকৰোঁ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পুনৰ লগ কৰি আছোঁ নেক্সট ভিডিঅ'ৰ মাজলৈ এইবিলাক দি আছে বৰষুণ জয় আই অসম।